পৰা কিন্তু সিদ্ধাৰ্থে মোবাইলটো দিয়া নাই বুলি লেখা আছে হস্পিটেলত নিদিয়াৰ কাৰণটো কি আছিল এয়াৰপৰ্টত সন্দীপনে বিচাৰিছিল দাদাৰ বেগটো দাদাৰ কাপোৰটো দাদাৰ জোতাযোৰ সব সন্দীপনে আনিছে বেগত তাৰপিছত মোক ফোনটো দি দিয়ক এতিয়া সিদ্ধাৰ্থে ক'লে ফোনটো নিদিওঁ কাম আছে সন্দীপনে বহুতবাৰ ৰিকুৱেষ্ট কৰিলে আপুনি যি কাম আছে কৰি লওক কৰি পেলাই ফোনটো দি দিয়ক মই এইটো মই সমজাই দিম দাদাৰ বস্তু সেয়ে কৈছে কি এইটো মোৰতো এতিয়া মোৰতো দায়িত্বত আছে মইতো দাদা ঢুকাল মানে মইতো চিনৰ পৰা উঠা নাই সেইটো মই চাম তেওঁ কিয় স্পষ্টীকৰণ দিয়া নাই সেইটো তেওঁ গম পাব সেইটো মই গম নাপাওঁ মই তাক দিল্লীতে এৰিলো বুলি ক'লো ন মই নিজে টিকেট কাটি আহিছো ন মোৰ লগৰ এজনে বন্ধু এজনে টিকেট কাটি দিছে মই 4:25 ফ্লাইটত আহিছো সেইখনত জুবিন গাৰ্গক অনা হোৱা নাছিল দাদাকতো চাৰ্টাৰ ফ্লাইট ঠিক কৰিছিল তাতে পিছতহে মই ইয়াত লেণ্ড কৰোঁতে গম পালো এইখনত জুবিন দাও আহিছে পিছত লেণ্ড কৰোঁতে পবিত্ৰ মাৰ্ঘী দাদা আৰু আমাৰ সন্দীপনক দেখা পাই তেতিয়া মই গম পালো মই অলৰেডি ভাবিছো আমাৰ ফ্লাইট লেণ্ড কৰিছে 7টা বজাত দাদা আহিছে 1:30 বজাত 4টা বজাত দাদা গুৱাহাটী পাব মই পাইছো 7টা বজাত অলৰেডি দাদাৰ প্ৰচেছন দাদাক লৈ গ'ল ইমান উপা মানুহে এয়াৰপৰ্টত কিয় ৰখি আছে ভাবিছো কি মোক মাৰিব আহিছে কাৰণ চবে চাগে কৈছে যে ই এখন ফ্লাইটত গৈ আছে ইয়াতে পাবি ইয়াক মাৰি পেলাম মই মোৰ যদি মৃত্যু ইয়াতে আছে ইয়াতে হ'ব পিছত দেখিছো মানুহবিলাক পবিত্ৰ মাৰ্ঘী দাদা আৰু সন্দীপনক দেখিলো তেতিয়া মই চক আপোনালোক ইয়াত কিয় কি পিছত কম তই অলপ লাহে লাহে পিছত দেখিছো দাদাৰ কফিনটো তলেদি নি পেলাই এনেকৈ ৰেড কাৰ্পেটত গৈছে আৰু মানুহবিলাক চব তাতে দৌৰি গৈছে মই চব দাদা ইয়াত আহিছে তেতিয়া মোৰ এটা সুখ বুলি ক'ব নোৱাৰি এটা মানে ভিতৰত এটা উশাহৰ এটা কাণ চকু পানী ওলাইছে দাদাই চবেই মোক এৰি দিলে কিন্তু মই অকলে আহি আছো ঘৰত মোক আকৌ ঘৰৰ পৰা এইফালে লগৰকেইটাই ফোন কৰিছে তই বাহিৰত ঘপকৈ নোলাবি তোৰ ওপৰত একশ্যন হৈ যাব মাৰি দিব না মোৰ মুখত মাস্ক এখন আছে না কিবা আছে মই অপেনে আহিছো মই ঢাকি ঢুকি অহা নাই পিছত মোৰ দুখ লাগিছে আৰু ভাল লাগিছে মনটোত দাদাই মোক লাষ্টৰ দিনাও যে কৈ গৈছিল তোৰ লগত মই আছো মৃত্যু হৈ দাদা মোৰ লগত কফিনত শুইও আহিছে দাদাই কিন্তু দাদালৈ ঠিক কৰা ফ্লাইটত অহা নাই মোৰ লগত আহিছে লাষ্ট 1.5 বছৰ চবেই চাগে গম পায় গান গোৱাই নাই ষ্টুডিঅ'ত বিকজ চব মানুহ যায় গান গোৱাবলৈ যায় গাম বুলি কয় আজি মই টায়াৰ্ড আজি মই নাগাওঁ গুচি যায় মই নিজে 1.5 বছৰ ৰেকৰ্ডিং কৰিছোঁ নিজৰ চিনেমাখনৰ সপোন গানটোৱে ভালকৈ টায়াৰ্ড হৈ গৈছে গাব নোৱাৰিলে তো দাদা নিজৰ ভইচ ডাবিংটোৱে কৰিব পৰা নাই টায়াৰ্ড হৈ আছে কিয় ভাগৰিছে সেইটো মই ভিতৰি অনুভৱ কৰি মই যে মানুহটোক সঁচাকৈ দেখিলেও লাগে টায়াৰ্ড লাষ্ট তেওঁ ইমান এনেকৈ মানে উইক হৈ পেলাই কিয় থাকিব লগা হ'ল তেওঁ ঘৰটো বনাবলৈ আমাৰ এটা মিউজিচিয়ানক সুধিলে আপোনাকে আমাৰ যদি বাকী কেইজন মিউজিচিয়ানক সোধে চবে ক'ব ঘৰটো বনাবলৈ কিয় দাদা ফিটা কাটিব যাব লগা হ'ল পইচা ইমানেই নোহোৱা হৈ গ'ল